প্ৰিয় বন্ধুসকল নমস্কাৰ। আজি মই আপোনালোকক ৰক্ষক উপন্যাসৰ 33 নম্বৰ খণ্ডটি আবৃত্তি কৰি শুনাম। খণ্ডটি শুনাৰ পিছত আপোনালোকে অনুগ্ৰহ কৰি লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু পূৰ্বতে ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইবো কৰি দিব। এতিয়া শুনক। সীতাৰ কথা শুনি মাৰুতিয়ে ৰামৰ মনোহৰ ৰূপৰ বৰ্ণনা কৰিলে। সীতাই যথেষ্ট সান্তনা লভিলে। আনন্দত তেওঁৰ চকুৰে লোটক নিগৰিল। তেতিয়া হনুমানে স্নিগ্ধস্বৰে ক'লে, হে মাতা, মোৰ ওচৰত ৰামৰ নামাংকিত এটা আঙুঠি আছে। এইটো চাওক, আপোনাৰ প্ৰতিতিৰ বাবে তেওঁ মোক দিছিল। আঙুঠিটো দেখি চিনি পাই সীতা আনন্দত বিভোৰ হৈ উঠিল। তেওঁ ক'লে, হে শান্ত, তোমাৰ জয় হওক। তোমাৰ পৰাক্ৰম শ্লাঘনীয়, শক্তি অপাৰ। তুমি অত্যন্ত মেধাৱী আৰু চতুৰ। তোমাৰ সাহস এনে অদ্ভুত যে তুমি ৰাক্ষসেৰে পৰিপূৰ্ণ এই লংকাত অকলেই প্ৰৱেশ কৰিছা। তুমি অপাৰ সমুদ্ৰ পাৰ হৈ মোক জীৱন দান দিছা। হে নিৰ্ভয়, হে সত্য প্ৰতিজ্ঞ, তোমাৰ জয় হওক। তোমাৰ কথাত মোৰ আশ্বাসন হৈছে আৰু ভাই লক্ষ্মণ সহিত শ্ৰী ৰাঘৱেন্দ্ৰ কুশলে আছেনে? কেতিয়া তেওঁলোকে প্ৰলয়াগ্নিসম ক্ৰোধ লৈ আহি এই লংকা ভস্ম কৰিবহি? কোৱা মাৰুতি, ৰাঘৱেন্দ্ৰ নিজকে লৈতো দুখী নহয়? তেওঁ মোক পাহৰি যোৱা নাইতো? মাৰুতিয়ে সীতাক সুন্দৰ ৰূপে আশ্বস্ত কৰি ক'লে যে শীঘ্ৰেই শ্ৰীৰাম তালৈ আহিব আৰু সীতাৰ ইচ্ছা পূৰণ কৰিব। মাৰুতিৰ কথা শুনি সীতাই ক'লে, হে পৱন পুত্ৰ, ভাগ্য পৰম শক্তিশালী। তুমি গৈ তেওঁক ক'বাগৈ যে তেওঁলোক ইয়ালৈ শীঘ্ৰে আহক। মোৰ জীয়াই থকাৰ সীমা এতিয়া মাত্ৰ 2 মাহ বাকী। এই লংকাত আৰু এজন ধৰ্মাত্মা পুৰুষো আছে। তেওঁ ৰাৱণৰ সৰু ভাই বিভীষণ। তেওঁ মোক উভতাই দিয়াৰ বাবে ৰক্ষেন্দ্ৰক বহুতো বুজালে। গতিকে তুমি বিভীষণৰ লগত মিত্ৰতা কৰিবা। আৰু এজন বুদ্ধিমান সুশীল বৃদ্ধ আছে। তেওঁৰ নাম অবিন্ধ। তেওঁ ৰক্ষপতি ৰাৱণৰ বিশ্বস্ত আৰু প্ৰিয় মন্ত্ৰী। তেওঁ ৰাৱণক বুজাইছে। গতিকে তুমি এই হিতৈষী ৰাক্ষসজনৰ পৰা লাভ উঠোৱা। হনুমানে ক'লে, হে দেৱী, শ্ৰীৰামে সম্প্ৰতি প্ৰশ্ৰৱণ পৰ্বতত বাস কৰি আছে। আপুনি কয় যদি ময়েই আপোনাক এই মুহূৰ্তত তালৈ লৈ যাওঁ। মই আপোনাক শ্ৰীৰামৰ ওচৰলৈ এনেদৰে লৈ যাব পাৰোঁ, বায়ুৱে যেনেদৰে যজ্ঞৰ হবি বহন কৰে। কিন্তু আপুনি মোৰ পিঠিত উঠি সমুদ্ৰ তৰণ কৰিব লাগিব। ৰাক্ষসৰ লগত সংঘৰ্ষও হ'ব পাৰে। কিন্তু আপুনি সাহস কৰিলে মোৰ কোনো ভয় নাই। বিচাৰ বিবেচনা কৰি সীতাই ক'লে, বোপা, এইটো উচিত নহ'ব। মোক লৈ যাওঁতে ৰাক্ষসে অৱশ্যে তোমাৰ পিছ ল'ব আৰু নিৰস্ত্ৰ তোমাক ঘেৰি ধৰিব। তেনে ক্ষেত্ৰত তুমি মোক কেনেদৰে আৰু নিজকে কেনেদৰে ৰক্ষা কৰিবা? এনে সম্ভাৱনাও আছে যে যুদ্ধ কৰাৰ সময়ত মই যদি তোমাৰ পিঠিৰ পৰা পৰি যাওঁ অথবা ভয়তে মূৰ্ছা যাওঁ, ইফালে মই স্বেচ্ছাই কোনো পুৰুষ স্পৰ্শও কৰিব নোৱাৰো। ৰাৱণৰ শৰীৰ স্পৰ্শ হৈছিল তেওঁ কৰা শক্তি প্ৰয়োগৰ বাবে। গতিকে হে সৌম্য, তুমি গৈ সেই দেৱদত্ত জয়ী পৰাক্ৰমী ৰাঘৱেন্দ্ৰক সসন্যে ইয়ালৈ লৈ আহা। মই তোমাৰ প্ৰতি চিৰকৃতজ্ঞ থাকিম। এই কথাত হনুমানে ক'লে, আপোনাৰ কথা যুক্তিসংগত, স্ত্ৰী স্বভাৱ আৰু ধৰ্মৰো অনুকূল। মই যদি আপোনাক পিঠিত তুলি লৈ যাওঁ, এয়াও হ'ব পাৰে যে মই 100 যোজন সমুদ্ৰ উত্তীৰ্ণ হ'ব নোৱাৰিম। আপুনিওতো পিঠিত বহি 100 যোজন সমুদ্ৰ পথ অতিক্ৰম কৰিব নোৱাৰিব। পৰপুৰুষ স্পৰ্শৰ বিষয়টোও ধৰ্মসন্মত। আপোনাৰ এই শোচনীয় দশা দেখি মই ব্যাকুল হৈ পৰিছিলোঁ বাবে মই এনে নিবেদন জনাইছিলোঁ। আপুনি আপোনাৰ কিবা এটা অভিজ্ঞান মোক দিয়ক, যিটো দেখি শ্ৰীৰামচন্দ্ৰই বুজিব পাৰে যে মোৰ আপোনাৰ দৰ্শন লাভ হৈছে। সীতাই
কাপোৰত বান্ধি থোৱা চূড়ামণিটো আনি হনুমানৰ হাতত দি ক'লে, ৰাঘৱেন্দ্ৰই এইটো ভালদৰে চিনি পায়। এইটো দেখি তেওঁৰ 3জন ব্যক্তিৰ স্মৰণ হ'ব, মাতা, পিতা আৰু মোৰ। প্ৰবল পৰাক্ৰমী মাৰুতিয়ে ভগৱতী সীতাৰ সাক্ষাৎ লভিলে। তেওঁ আশ্বাস দান কৰিলে। তেওঁৰ সংবাদ আৰু অভিজ্ঞানো প্ৰাপ্ত হ'ল। কিন্তু এতিয়াও তেওঁৰ কাৰ্য সম্পূৰ্ণ হোৱা নাই। তেওঁ ভাবিলে, যুদ্ধ যিহেতু অনিবাৰ্য, তেন্তে শত্ৰুৰ পৰাক্ৰমৰ বুজ লোৱাটো অত্যাৱশ্যকীয় কাৰ্য। মাৰুতিৰ সাহসৰ সীমা নাই। তদুপৰি তেওঁ আগপাছ বিচাৰ কৰি এতিয়া প্ৰকাশ্যে অশোক বনত বিচৰণ কৰিবলৈ ধৰিলে। ইয়াতেই ক্ষান্ত নাথাকি তেওঁ ফুলবোৰ ছিঙি দলিয়াই পেলালে, গছৰ পুলি ৰোৱাৰ বাবে কৰা ভেটিবোৰ ভাঙি পেলালে, ফলবোৰ খাবলৈ আৰু পুখুৰীবোৰ দূষিত কৰিবলৈ ধৰিলে। তাকে দেখি অশোক বনৰ ৰক্ষিকা ৰাক্ষসীহঁতে তেওঁক ঘেৰি ধৰিলে। সিহঁতে তেওঁক সীতাৰ লগত কথা পতা দেখিছিল, কিন্তু কথা বতৰা মানৱী ভাষাত হোৱা হেতুকে একোকে বুজি পোৱা নাছিল। এতিয়া সিহঁতে তেওঁক ঘেৰি ধৰি সুধিলে, কোন তই? কেনেকৈ এই সুৰক্ষিত নিষিদ্ধ অশোক বনত প্ৰৱেশ কৰিলি? কিন্তু হনুমানে সিহঁতৰ কথালৈ কৰ্ণপাত নকৰিলে। তেওঁ সিহঁতৰ বহুতকে বিদ্ৰূপ কৰিলে, বহুতক ভয় খুৱালে, বহুতক খং কৰিলে। সেইবাবে সিহঁতে অস্ত্ৰ ধাৰণ কৰি মাৰুতিৰ ওপৰত আক্ৰমণ কৰিবলৈ উদ্যত হ'ল। মাৰুতিয়ে সিহঁতৰ অস্ত্ৰবোৰ কাঢ়ি লৈ সিহঁতক প্ৰতাৰিত কৰিলে। অশোক বনখন এতিয়া তেওঁ ভাঙি চুৰমাৰ কৰিলে। অশোক বনৰ তোৰণখন ভাঙি চুৰমাৰ কৰিলে আৰু তাত থোৱা পৰীঘ অস্ত্ৰপাত হাতত লৈ তাত থকা সকলো ৰাক্ষসক বধ কৰিলে। বন্ধুসকল, আজিৰ খণ্ডটি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।